সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই ঘৰত আছোঁ, মানে নলবাৰীৰ মাৰ ঘৰত আহিছিলোঁ বিয়াৰ পিছত। যিহেতু ঘৰত গৈছিলোঁ বিশেষ কামৰ কাৰণে, তাৰপিছত বহুত দিন থকা নহ'লেই ঘৰত, আৰু সেই তাৰপিছত এসপ্তাহ পিছত আকৌ মই হৰিচিঙাৰ পৰা মই মাৰ ঘৰত নলবাৰীত আহিলোঁ। আৰু আহি মানে খুৰীহঁতৰ মানে বৌৰ ছোৱালী হয়, বাৰ্থডে আছিল। তাৰপিছত দিনত মানে এনেকৈ খানা দিছে, ৰাতি নাম ধৰিছে। তাৰপিছত তাই কি হাঁহি, তাইক মই সুধিলোঁ তোমাৰ আজি বাৰ্থডে নেকি? তাই আকৌ তেতিয়া ক'লে যে বাৰ্থডে নহয়, বিয়াহে বুলি। তাৰপিছত এনেকৈ আমি পেহী, দাদাহঁতে, বৰমাহঁতে এনেকৈ ভাত খাই বৈ উঠি মানে ঘৰৰ গোটেইকেইটাই একেদিনাই লগ হ'লতো জানেই কিমান মেল মিটিং হয়, ক'ত কি হৈছে ক'ত কি হোৱা নাই, কিমান যে জমনি হোৱা কথাবিলাক ক'ব। এইটো বৰমা হয় আমাৰ, সকলোতকৈ ডাঙৰ হয়। আৰু গধূলি এনেকৈ নাম ধৰিলে আৰু কেক কাটিলে। তাই যে কিমান ফূৰ্তি পাইছে, কেক কাটি এইফালে ভয়ো কৰিছে। বহুদিনৰ মূৰত ভিডিঅ' দিছোঁ মই, যিহেতু আজি বহুদিনে হ'ল, 15-20 দিনমানে হ'ল ভিডিঅ' দিব পৰা নাই। এনেই বেলেগ ভিডিঅ' দি আছোঁ, কিন্তু মিনি ব্লগ দিব পৰা নাই। ভিডিঅ'বিলাক কাৰেকশ্যন কৰিব পৰা নাই, কাৰণ মোবাইলটো মোৰ কিবা বেয়া হৈছিলে, সেইকাৰণে এডিট কৰিব পৰা নাই। মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কাৰ ভাল লাগে কমেণ্ট কৰি জনাবচোন। কমেণ্ট বহুতেই কম আহে, আৰু যিহেতু নতুনকৈ ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ, সেইকাৰণে হয়তো কম আহিব পাৰে, কাৰণ বহুত ভাইৰেল হোৱা নাই ভিডিঅ'বোৰ। তাৰপিছত আমি এনেকৈ নামৰ মানুহখিনিক কেক দিলোঁ, চাহ দিলোঁ, এনেকৈ আৰু আজিলৈ আহিছোঁ। বাই বাই।